আপুনি ক'ব পাৰে আপুনি কেইজন বিদেশী খেদিলে কেইজন বিদেশী আপুনি খেদিলে 1676 জন সৰ্বানন্দ সোণোৱাল আৰু আপোনাৰ কাৰ্যকালত 1676 জন আপোনাৰ লাজ লাগিব লাগে তাৰ পাছত আপুনি বিদেশীৰ কথা ক'বলৈ কোনো নৈতিক অধিকাৰ আপোনাৰ নাই আপোনাৰ চৰম থাকিলে আপুনি এই লাইভটো চোৱাৰ পাছত পদত্যাগ কৰিব লাগে আপুনি লাজ পাব লাগে আপোনাৰ কোনো মান সন্মান নাই আপোনাৰ নিজৰ পত্নীৰ ওচৰতো আপুনি লাজ নাপায় আপোনাৰ ল'ৰা ছোৱালীৰ ওচৰত লাজ নাপায় আপোনাৰ সতীৰ্থৰ ওচৰত লাজ নাপায় প্ৰত্যেক দিনাই আপুনি অকল মিয়া 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 কৰি থাকে প্ৰত্যেক দিনাই হিন্দু মুছলমান কৈ থাকে প্ৰত্যেক দিনাই সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি থাকে এনেকুৱা পৃথিৱীত কোনো এনেকুৱা মানুহ জন্ম হৈছেনে যে 24 ঘণ্টাই কেৱল এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক কথা কয় 2 নম্বৰী কথা কয় কমিউনেলিষ্ট মানুহ এনেকুৱা জন্ম হৈছেনে পৃথিৱীত ক'ৰবাত এনেকুৱা ননচেন্স মুখ্যমন্ত্ৰী আমাক লাগে নেকি আপুনি মুখ জোকাই ল'ব খুজিছে মোক অসম বিধানসভাত আপোনাক যেনেকৈ ব্যৱহাৰ কৰিছো তাৰ পাছতো আপোনাৰ লাজ লগা নাই অসম বিধানসভাত আপোনাক যেনেকৈ ধমকি দিছো আপোনাক যেনেকৈ সমালোচনা কৰিছো আপোনাক যেনেকৈ গালি দিছো তাৰ পাছতো আপোনাৰ লাজ লগা নাই আপুনি মই কোৱা কথা বিকৃত কৰি মই বিৰিয়ানীৰ লগত গৰু মাংস খোৱাৰ কথা কৈছো বুলি আপুনি ক'ব খুজিছে আপোনাৰ কোনো লাজ শৰম নাই আপোনাৰ কোনো মান ইজ্জত নাই এনেকুৱা মানুহ জন্ম হয়নে পৃথিৱীত মই শুনিছিলো হয়নে নহয় মই নাজানো কটন কলেজৰ হোষ্টেলত যেতিয়া আছিলো তেতিয়া শুনিছিলো আপুনি বোলে জেনেৰেল ছেক্ৰেটাৰী হৈ থাকোতে আপুনি বোলে লগৰীয়াৰ লগত গৈ এই কি কয় লাখ টকীয়া আমাৰ গুৱাহাটীৰ লাখ টকীয়া তাজ হোটেলত গৈ বোলে মুছলিম কি কয় আপুনি মুছলিম হোটেলত গৈ বোলে গৰু মাংস আপুনি খাইছিলে হয়নে নহয় মই নাজানো সেই প্ৰশ্নৰ উত্তৰ দিব পাৰিব আৰু আপুনি যি ধৰণৰ 2 নম্বৰী মানুহ নহয় নেখাব যে কোনো গেৰাণ্টি নাই আপুনি খাবও পাৰে আৰু কংগ্ৰেছত থাকোতে বিশেষকৈ যেতিয়া আপোনালোকে মুছলমান শোষণ কৰি আছিলে আপুনি এই যে গুজৰাটৰ কি পানীৰ পাইপত যে মুছলমানৰ তেজ যায় বুলি কৈছিল আপুনি সেই সময়ত নিশ্চয় আপুনি খাব পাৰে মোৰ সন্দেহ আছে সেই সময়ত কিন্তু মই হোষ্টেলত থাকোতে আমাৰ বিভিন্নজন তেনেকুৱা চিনিয়ৰ বিলাকে সদায় কয় বোলে হিমন্ত বিশ্ব শৰ্মাই লাখ টকীয়াত গৈ গৰু মাংস খাবলৈ যায় লগত ল'ৰা কিছুমান লৈ বোলে গৰু মাংস খাবলৈ যায় খাইছিলে নেকি আপুনি সঁচাকে খাইছিলে নেকি আপুনি এনেকুৱা ননচেন্স কথা কৈ কৈ এনেই সমাজখন আপোনালোকে প্ৰদূষিত কৰিব খুজিছে কলুষিত কৰিব খুজিছে আপোনাৰ বেলেগ কাম নাই 24 ঘণ্টা হিন্দু মুছলমান আপুনি বোলে বিৰাট উন্নতি কৰিছে অসমৰ তেতিয়াহ'লে আপুনি সেই উন্নতি দেখুৱাই কিয় অসমৰ মানুহৰ পৰা ভোট ল'ব নোৱাৰে অকল খালি হিন্দু মুছলমান কিহৰ হিন্দু মুছলমান ইমান লাজ নালাগে আপোনাৰ চৰম নাই আপোনাৰ এইবিলাক গালি খোৱাৰ পাছতো আপুনি একো মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ অকমানো মাথাত একো নাই নে কি হৈছে আপোনাৰ আপুনি কিহৰ অনবৰতে হিন্দু মুছলমান কৰি থাকে আমাৰ স্পষ্ট কথা ৰাইজৰ দল যিদিনাই শাসনলৈ আহিব বা শাসনৰ অংশীদাৰ হ'ব সেই দিনাৰ পৰাই অসমত এনআৰচিখন কমপ্লিট কৰাৰ কাম আৰম্ভ হ'ব আপুনি যদি সঁচাকৈ বিদেশী খেদিব খোজে তেতিয়াহ'লে এনআৰচিখন সম্পূৰ্ণ নকৰে কিয় নকৰে এনআৰচিখন সম্পূৰ্ণ কৰিলেচোন কিমান বিদেশী আছে ওলাই যাব আৰু বৰ্তমান যিখন এনআৰচি তাতেচোন 19 লাখ বিদেশী বুলি কৈ থৈছে সেই 19 লাখ বিদেশীকে আপুনি নেখেদে কিয় মইতো হ'লে তাৰ পৰা আৰম্ভ কৰিলোহেঁতেন যে এনআৰচি আমাক এওঁলোকক বিদেশী বুলি কৈ থৈছে এওঁলোকক মই খেদি লওঁ তাৰপিছত দৰকাৰ হ'লে এনআৰচি আৰু সংশোধনী কৰিম এনেকৈ কৰিলোহেঁতেন মই আপোনালোকক বুকুত হাত থৈ কৈছো
আপোনাক কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক মই বুকুত হাত থৈ কৈছো, যিদিনা মই ক্ষমতা পাম, যিদিনাই মোৰ হাতত কেতিয়াবা ক্ষমতা আহিব, সেইদিনাই বিদেশী খেদা আৰম্ভ কৰিম।